শিখাৰ লগত এটো সোমাই ইয়াত পানী জমা হয় যেতিয়া এনেকা কৰিব ইয়াৰ পানীটো ওলাই আহিব আৰু পাছত লাহে লাহে এটো ভাল আহিব আচ্ছা এইটো বেমাৰৰ ট্ৰিটমেন্ট এইটো নেকি এটোয়ে আৰু এটো কৰক বেলেগ দিব নালাগে এইটো সবচে বেষ্ট এটো না আপোনাৰ হাতে থাকাটো ঠিক হৈ যাব এতিয়া আচ্ছা এইটো চিকিৎসা অপাৰেশ্যন কৰা হ'ল তাৰ মানে অপাৰেশ্যন কৰা হ'ল এইটো বেমাৰ ধৰিছে পাতল চুৰি লয় এটো যেতিয়া ফাটাই দিব ইয়াৰ ভিতৰত পানী জমা আছে এটো লাহে কৰি চকুৰ পানী দৰে পানীটো ওলাই যেতিয়া গুচি যাব মাজৰ পিপাটো আকৌ ওলাই গৈ এটো বেমাৰ আৰু লাইফত আৰু কেতিয়াও নহব এটো কামলো ট্ৰিটমেন্ট কি বেমাৰ বুলি কয় এইটো এটো আমাৰ অসমত গলন্দি বুলি কয় গলন্দি কিহৰ কাৰণে হয় এই বেমাৰটো এটো নাইট্ৰজেন বেছি হলে হয় স্পেশালি নাইট্ৰজেন অকৰ্ডিং টু একে উল্টা দিয়ে এগ্ৰিকালচাৰ কোটাৰিটো উল্টা দিয়ে আচ্ছা যিবিলাকে এই তামোল গছৰ বেমাৰটো ট্ৰিটমেন্ট চিকিৎসা দিব পৰা নাই বা জানা নাছিলে চাই লওক আৰু এই চিকিৎসাটো কৰক কিমান দিনৰ পাছত ৰিজাল্টটো আহিব এক মাহৰ পাছত এইটো নতুন পিপা ওলাই যাব যেতিয়া ইয়াৰ পানীটো শুকাই যাব তেতিয়া নতুন পিপাটো ওলাই দেখা পাব এক মাহ পাছত মানে ঠিক হৈ যাব এইটো নিজে নিজে বেলেগ একো দিব লগা নাই এটা ডাঙৰ কিবা শিকিলে একদম বঢ়িয়া আৰু যদি পাৰে ৰটেক্স যদি দিব পাৰে ইয়াতে বেছি ভাল ৰটেক্স মানে যিটো আমাৰ কলম দিয়া যে লগাই দিয়ে যে সেইটো যদি ইয়াতে দিব পাৰে সেইটো ভাল আৰু যদি নোৱাৰে তেতিয়াহ'লে ইয়াতে অলপমান চূণ লগাই দিলে মানে ইনফু নোসোমাই আৰু টকাটো নোসোমাই নাযাব ইয়াত চূণ অলপ লগাই দিলে বঢ়িয়া থেংক ইউ শিকোৱাৰ কাৰণে